হেপী আছে সেইকাৰণে ভাল লাগিছে সো আজি মানে কোনো ৰেচিপি নহয় কোনো ডেইলি ব্লগ নহয় একো হেৰি নহয় আজি মই বেলেগ ধৰণৰ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আপোনালোকৰ বাবে অকল আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আজি মই ভাত নাখাওঁ 24 আৱাৰ মেগী চেলেঞ্জ কৰিম সো চাওঁ ভোক চোক লাগে নে নালাগে নাজানো বাৰু সো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ নাজানো কেনেকৈ হ'ব যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলো নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ ওচৰত গুচি যায় তো ব'লক কেতিয়া বাজিছে 10টা আৰু এতিয়া ৰাতিপুৱাৰ মেগী আহাৰ ৰেডি কৰিম ৰেডি কৰা নাই এতিয়াও ৰেডি কৰিমহে সকলোকে দিলোঁ ৰাতিপুৱা খোৱা আজি ভাত বনাইছিলোঁ সো মিষ্টাৰো খাই গ'ল দেউতাও গ'ল মাও খালে অকল মই নাই খোৱা মই এতিয়া মেগী খাম আপোনালোকৰ লগত থাকিব আৰু চাই থাকিব আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব সো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব সো প্লিজ স্কিপ নকৰাকৈ ফুল ভিডিঅ' চাব তো ব'লক এতিয়া মেগী বনাওঁগৈ আৰু একো মানে মই মেগী বোলা বস্তুটো মানুহে সকলোৱে যে নিজৰ মতে বনাইহে ভাল পায় সো মই ৰেচিপিটো তেনেকৈ একো হেৰিকৈ নেদেখাওঁ কাৰণ সকলোৱে নিজৰ নিজৰ মতে মেগীটো খাই ভাল পায় সো ময়ো মোৰ মতে খাই ভাল পাওঁ সেইকাৰণে মোৰ নিচিনাই মই বনাম সো কাৰো কপি নাই কৰা সো সেইকাৰণে মই নিজৰ মতে বনাম আৰু চাওঁ কেনেকৈ বনাওঁ কি কৰোঁ তো আপোনালোকে ব'লক দেখাওঁ আৰু আপোনালোকেও চাব আৰু মই ফেনৰ তলত বহি আছোঁ কাৰণ বহুত বেছি গৰম লাগি আছে এতিয়া দিছে 10টা ৰ'দো তেনেকৈ নাই কিন্তু বহুত বেছি গৰম লাগি আছে তো ব'লক এতিয়া ৰাতিপুৱাৰ আহাৰটো কৰা যাওক আৰু মেগীটো বনাওঁ তাৰপিছত খাওঁ তো ব'লক লগতে ফ্ৰেণ্ডছ এয়া মোৰ মেগী এতিয়া খোৱা ষ্টাৰ্ট কৰোঁ চাওঁ কেনে বনিছে জ্বলা জ্বলা হৈছে
1:30 আৰু এতিয়া মোৰ দুপৰীয়া মেগি খোৱা টাইম আহি গৈছে সো ভোক অকমান লাগিছে কাৰণ ৰাতিপুৱা দেৰিকৈ খাইছিলোঁ আৰু গৰম ইমান দিছে মানে একদম অৱস্থা বেয়া হৈ গৈছে সো লগতে থাকিব আৰু বলক এতিয়া দুপৰীয়াৰ মেগি বনাওঁগে everyone দুপৰীয়াৰ আহাৰ ৰেডি চক লুকে নুডলছৰ লগত মঞ্চুৰিয়ান লয় কিন্তু মই চলে লৈছোঁ কাৰণ চলেটো লাগিছে বহুত টেষ্টি হ'ব বুলি সেইকাৰণে আজি দুপৰীয়া মই বনাইছিলোঁ চলে সো অকণমান লৈছোঁ কোনে এনেকৈ খাই ভাল পায় জনাব মেগীৰ লগত চলে সো বেলেগ এটা আনকমন কম্বিনেশ্যন হয় সো এতিয়া খাই লওঁ খাই চাওঁ টেষ্টটো কেনেকৈ হৈছে চাই থাকিব So, first bite. ভাল বনিছে
বৈ এতিয়া আজৰি হ'লোঁ আজৰি হৈ অকণমান দেৰি এতিয়া ৰেষ্ট কৰিম কৰি পিনে ৰাতি দেখা হৈ আছে আৰু বেলেগ এটা মেগী আইটেমৰ লগত ৰাতি কি বনাম কেনেকৈ বনাম এতিয়াও একো ভবা নাই চ' ৰাতি হওক দেখা যাব ঠিক আছে চাই থাকিব আৰু লগতে থাকিব যাতে ভিডিঅ'টো কেনেকৈ মানে সম্পূৰ্ণকৈ চাব পাৰে ঠিক আছে লগত থাকিব হেল্ল' এভৰিৱান কি খবৰ এতিয়া বাজিছে 9টা আৰু এতিয়া বনাম ৰাতিৰ আহাৰ আৰু ৰাতি মই এনেও ৰুটি খাওঁ চ' সেইকাৰণে একদম তেল মছলা নিদি পিনে একদম মানে চিম্পুল তৰিকেছে বনাম আৰু চ' বলক বেছি দেৰি নকৰাকৈ বনাই লওঁ আকৌ অকণমান ঠাণ্ডা হ'লেহে খাব পাৰিম ইমান গৰমত যে গৰম খাব একদম নোৱাৰি একদম গৰমত যে অৱস্থা বেয়া হৈ গৈছে মানে চুলিটো যে খুলি পিনে বান্ধো যে সেইটো মন নাই যোৱা ইমানেই গৰম লাগিছে চ' বলক এতিয়া বনাই লওঁগৈ আৰু চাই থাকিব কেৰাহীটো ৰেডি হৈছে মোৰ চিম্পল চাহ বইল মেগী চ' খাই চাওঁ টেষ্টটো কেনেকুৱা হৈছে একো বেলেগ টেষ্ট নহয় কাৰণ এইটো নৰ্মেল চ' সেইটো আৰু নেদেখালোঁ খাই লৈ দেখা হৈ আছে হেল্ল' এভৰিৱান খোৱা বোৱা শেষ কৰি একদম মজাকৈ গা পা ধুই আহিলোঁ মানে বহুত গৰম লাগিছিলে চ' গা পা ধুই আহিলোঁ আহি পিনে কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ এতিয়া শুম আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু আজি ভিডিঅ'টো একদম পূৰা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি ৰাতি শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেণ্ট এটা কৰিব আৰু ডাঙৰ লাইক কৰিব তো ঠিক আছে দেখা হৈছে নেক্সট বেলেগ এটা ভিডিঅ'ত আৰু কালি পাপাৰ ঘৰত যাম তো সেই ভিডিঅ'টো পাব আৰু আশা কৰিছোঁ আপোনালোকৰ অপেক্ষাত থাকিব চাগে চ' ঠিক আছে দেখা হৈছে নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই